সো গাইজ তলত কিবা এটা দেখা পাইছোঁ আমি পলাই আছোঁ এতিয়া জংঘলৰ মাজে মাজে ৰাইজসকল আমি ইয়াতে বহুত ডাঙৰ এটা হাতী দেখা পালে হাতীৰ পৰা আমি খেদা খাই আহিলোঁ বৰ্তমান আমি গোটেইকেইটা ভাগৰ লাগিছে দাউৰতে বাকীখিনি বেলেগে ক'ব আৰু বিকি হয় এবাৰ ক কেনেকুৱা অনুভৱ হৈছে ৱেলকাম টু মাই নিউ চেনেল চাহিল ব্লগছ চ' আমি আজি আমাৰ ঘৰ তাতে আছে মই বেক চাইডে আহিছোঁ ইয়াৰ পৰা ভিউটো আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ পাহাৰৰ যিমান মানে জংঘল বা ধুনীয়া ধুনীয়া জেগা আছে আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ চ' গুৱাহাটী মহানগৰ Don't overthink things, baby, 'cause I know that you do. You've been a stranger lately. So guys, পাহাৰৰ ওপৰ বা টাউনৰ মাজতো এনেকুৱা এটা পৰিৱেশ বহুত ভাল লগা পৰিৱেশ চ' গাঁও টাইপ লাগিছে এইখিনিত আহি পেলাই ভাগৰ লাগিছে যিটো মানে ভাল লাগিছে আহি ইয়াতে ঘৰে ঘৰে মতলব গাঁৱৰ নিচিনা পৰিৱেশ চাই লওক গাঁৱৰ নিচিনা পৰিৱেশ ইয়াতে বাকী ওপৰত আৰু যাব লগা আছে আৰু দেখাম আপোনালোকক ওপৰত বহুত ভাল ভিউ আছে বোলে দেখাম চাই লওক চ' গাইজ চক হাবিৰ মাজে মাজে জংঘলৰ মাজে মাজে দেখাই আছোঁ এইবাৰ ওপৰত উঠিব লাগিব চক OMG 'Cause I know that you do. You've been a stranger lately. ফাৰ্ষ্ট লোকেশ্যন আমি আহি পালোঁ গিৰ্জা পাহাৰৰ ওপৰত গিৰ্জা Easy come, easy go. No need to fight about it. Easy come, easy go. No stress, I'm good without it. Easy come, easy go. Let's keep it fun and simple. Easy come, easy go. লগৰকেইটা বহুত আগত ওলাই গ'ল এইকেইটা আহিছিলে মই ক'লোঁ কি ব'লা ভিডিঅ' বনাওঁ এটা ক'লে মই কৰিলোঁ জাষ্ট ভিউ এখন পাহাৰ দেখিছে পাহাৰ আৰু নেক্সট পাহাৰত যাম এনে তলত যাম নেক্সট আৰু পাহাৰত উঠিম কিবাকে বোলে হাতী ওলাই চাব যাওঁ আজি হাতী লগ পাওঁ নে নাপাওঁ গণেশ বাবাক লগ পাওঁ নে নাপাওঁ চক কেনেকৈ তলেৰে যাই আছোঁ আপোনালোকৰ কাৰণে কিমান কষ্ট কৰি আছোঁ চক আমি আছোঁ নাই কি আৰু আপোনালোকে আৰু চাপৰ্ট বনাই ৰাখিব আৰু এনেকৈ পাহাৰ যদি চাব খোজে বাৰ বাৰ আৰু দেখাম পাহাৰ ওচৰত যাই কেনে দেখাবলৈ চেষ্টা কৰি আচ্ছা এইটো বোলে তালিবানী চক কিবা মইতো চিনি নাপাওঁ এইচব সৰু সৰু মানে এইটো গাঁৱলীয়া টাইপৰ জেগাখিনি গুৱাহাটীৰ মাজত গাঁৱলীয়া টাইপ চক দেখাব চেষ্টা কৰি আছোঁ এতিয়া যাই আছোঁ আমি খুলি এই গাহৰি চক ইয়াতে বহুত গাহৰি আৰু মদৰ গোন্ধ পাই আছোঁ আৰু উপায় নাই এতিয়া যাম আমি খুলি এইটো খুলি যাই আছোঁ কিবা বোলে খুলি তাতে পুখুৰী টাইপো আছে পুখুৰী টাইপ দেখা পাম হাতীয়ে ওলাই বোলে চাম ইয়াতে হাতী ওলাইছিল বোলে অলপ আগত হয়নে নহয় কওক হাতী ওলাইছিল বোলে অলপ আগত হয়নে নহয় কওক কওকচোন হয় কেইটা ওলাইছিল দুটা ওলাইছিল আচ্ছা ঠিক আছে চ' গাইজ এইখিনি বোলে হাতী ওলাই আমি য'ত থিয় হৈ আছোঁ বৰ্তমান এতিয়া হাতী ওলাই এইমাত্ৰ এটা গাঁৱৰ মানুহ এজনক সুধিছিলোঁ যে অলপ আগত এতিয়া হাতী হৈ বোলে নেক্সট এখন পাহাৰত গৈছে মই দেখাই আছোঁ চাওক এই চাওক কিবা সেইখন পাহাৰত বোলে হাতী উঠিছে সেইখন নাযাওঁ কেঞ্চেল কৰিলোঁ ভয় লাগি আছে প্ৰায় যদি হাতী আৰু খেদে হৈছে আৰু গণেশ বাবাৰ ভৰিত খোজ খাই মৰি যাব কি ক'ম আৰু ভগৱান আছে আল্লাহ আছে দে আৰু ভিডিঅ' কৰোঁ আৰু আপোনালোকৰ কাৰণে পাহাৰৰ কেনেকুৱা ৰাস্তাৰে উঠি যাই আছোঁ এখন পাহাৰতে মাত্ৰ হাতী ওলাইছে ব্ৰেকিং নিউজ
হাতী ওলাইছে, হাতীৰ কাষেৰে কাষেৰে যাই আছোঁ। চ' বহুত ভয় লাগি আছে, বুকুটো ধুক ধুক কৰি আছে। কি ক'ম আৰু, সাপ চাপো ওলাই নেকি অৱশ্যে। চ' আমি ইয়াতে বেছি একো হাল্লা কৰা নাছিলোঁ, চাইলেণ্ট হিচাপে যাই আছোঁ। কাৰণ ইয়াতে মানে আমাৰ আগৰজন মানে অলপ মানে এইবিলাক চিনি পায় আৰু জেগাবিলাক, চাই আছে যদি কিবা আছে আৰু পলাম আৰু কিবাকৈ। নাই এইখিনি জেগাত একো এতিয়া দেখা নাই, দেখা নাছিলোঁও। সেইকাৰণে অলপমান চাইলেণ্ট হিচাপত আমি আহি আছিলোঁ। গাইজ আমাৰ বহুত মানে বুকুটো ৰমাই আছে, আমি গোটেইকেইটাৰে চাই লওক। ইবাগেৰে হাতী মাত্ৰ বোলে এইখিনি জেগাত হাতী এটা আছিলে, সিবাগে গৈছে, সিবাগে যে সেইখন পাহাৰত গৈছে। চ' এতিয়া আমি চবফালে চাই আছোঁ, যদি হাতী ওলাই কেনেকৈ দৌৰিম আপোনালোকে চাই ট্ৰাই কৰি আছোঁ। কিমান ৰিক্সত আহিছোঁ এইখন পাহাৰত চাই লওক। চ' গাইজ বিশ্বাস নহয় যেতিয়া হাতীৰ খচো দেখাই দিম। চ' গাইজ এতিয়া হাতীৰ এই মল যে কয় সেইবিলাক পৰি আছে। চাপ'জ আহক ইবাগে, আহক ইমান আহক ইবাগে, হাতী ওলাইছে নেকি চাওক। আপোনালোক দেখাইছোঁ হাতীৰ মল, আপোনালোকে যদি বিশ্বাস নকৰে হাতীৰ মল দেখাইছোঁ আপোনালোক। চ' কিবাকে মানে হাতী আহিছিলে এইবিলাকত আৰু যোন গছবিলাক ভাঙি থৈ দিছে, টিং ভাঙি আছে, কিবা এটা ঘৰ টাইপ আছিলে, টিংবিলাক ভাঙি থৈ দিছে। মানে হাতী এইবিলাকে আপডাউন মানে সদায় কৰে, ৰেগুলাৰ আপডাউন ইবাগেদি কৰি থাকে হাতীয়ে। চ' আৰু চাই থাকক, আৰু তলতো হাতীৰ খোজ দেখা। আপোনালোকে প্লিজ ছাপোৰ্ট বনাই ৰাখিব এনেকুৱা ভিডিঅ' যদি আৰু চাব খোজে। ইয়াতে হাতী নহয় আন বহুত জন্তু ওলায়, হাতী নহয় বহুত জন্তু ওলায়। ইয়াতে বহুত ভয় লাগি আছে, কোন পাকেদি হাতী ওলাব গম পোৱা নাই। ইয়াতে মানে বহুত মানে আমাক মানে কিবা এটা বেলেগ ফিলিং এটা আহিছে আৰু আপোনালোকে বুজিব পাৰিছে নে নাই নাজানো। তো এনেকুৱা জংঘলৰ মাজত থাকিলে বা এনেকুৱা কোনেও নাই, ৰাতি কেনেকুৱা হ'ব ইয়াৰে পৰিৱেশ ভাবকচোন একবাৰ, ৰাতি কেনেকুৱা হ'ব। ইবাগেৰে আহে নেকি হাতী, সিবাগেৰে আহে নেকি, চাই চাই যাই আছোঁ। আমাৰ গোটেইকেইজনৰ মানে একদম মানে ভয় লাগি আছিলে আৰু মানে ভয়তো লাগিবই নিশ্চয়। আৰু ইমান মানে কি ক'ম আৰু মানে ইমান মানে এনেকুৱা জেগা নাই, এতিয়া কিবা অলপ মানে আৱাজ পাইছোঁ মানুহৰ, নাই একো পোৱা নাই, খালি আমাৰ এইকেইটাই আৰু চৰাই চিৰিকটি আৰু কিবা কিবি আৱাজ। আৰু এইটো হ'ল মানে এটা পানী ষ্টক টাইপৰ নিচিনা, ইয়াৰ পৰা পানীও দিয়া হয়, বা পানীৰ আগতে ইয়াৰ পৰা পানী দিছিলে, জুম কৰি দেখাইছোঁ, পানী দিয়া অৱস্থাত নাই। এইটো এটা সৰু মানে পানী ষ্টক হোৱাৰ মানে পাহাৰৰ পৰা পানী আহে অলপমান জমা হয়। আৰু এইবিলাক চাওক, ইবাগেদি হাতী আহে, ইবাগেদি হাতী আহে, আৰু এই যোনটো দেখালোঁ ন তাতে পানী দেখাই আছোঁ ৰ'ব। চাওক এইটো হাতীৰ খোজ, আৰু ইয়াতে পানী খায় হাতীবিলাকে। চ' গাইজ তলত কিবা এটা দেখা পাইছোঁ, আমি পলাই আছোঁ এতিয়া জংঘলৰ মাজে মাজে, কিবা দেখা পাইছোঁ। চ' আমি পলাইছোঁ, হাতী ওলাইছে নেকি, হাতী ওলাইছে চাগে, আমি দৌৰি আছোঁ। চ' গাইজ আপোনালোকে ভাগৰ লাগিছে ক'ব পৰা নাই, বহুত মুকলি ঠাইত আহিলোঁ, কিবা এটা দেখা পাইছিলোঁ। ভাই কয়ে কেনেকৈ অনুভৱ হৈছে তলত যায়। ৰাইজসকল আমি ইয়াতে বহুত ডাঙৰ এটা হাতী দেখা পালে, হাতীৰ পৰা আমি খেদা খাই আহিলোঁ। বৰ্তমান আমি গোটেইকেইটা ভাগৰ লাগিছে দাউৰতে বাকীখিনি বেলেগে ক'ব আৰু। বিকি হয় একবাৰ ক কেনেকুৱা অনুভৱ হৈছে। আমাৰ বহুত কিবা এটা কৈ দিয়ে কেনেকুৱা লাগিলে, কিবা এটাতো কৈ দিয়ে মানে কেনেকুৱা লাগিলে তলত যে কিবা এটা মানে শব্দ আমি পাইছিলোঁ কিন্তু দাউৰিলোঁ। বেছি জছ মৰে আছিল লৈ যোৱা, কিন্তু মৰে লাষ্টত পাম ভাটি গ'ল। খোজালে নহয় এইটো শব্দ শুনাৰ কথা কৈছে, আমিতো নিজে চকুৰে দেখা পাইছোঁ, এতিয়া ভিডিঅ' কৰোৱা নাই, পলাইছে। আমি ভিডিঅ' কৰি দেখা পালোঁ গণেশ বাবাক, তো আহিলোঁ দাউৰি কি কৰিম আৰু, দেখা পালোঁ সেনেকুৱা হৈছে, খেদিছিলে প্ৰায় আমি কিবাকৈ ওপৰত উঠিলে আৰু টানি মুনি। চ' গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।